20 দিন মান হ'ল না 20 দিন হ'ল জুচ দেখিছিলে না ইয়াৰ জুচ দেখিছিলে জুচ বৰ্তমান দেখাত দেখিছোঁ তিনিখন মানে দেখিছোঁ টাইম হোৱা নাই ক'ত দেখিছিলে ক'ত মই এখন দেখিছিলোঁ তোমাৰ হেৰিয়ত চাবৈ ফিল্ডত চাবৈ অঁ প্ৰায় 20 ছেকেণ্ডমান দেখিছিলে এটা গৰু আছে অঁ আৰু তাৰপিছত দেখা নাই শুনিছাহে খালি মোচা চোৱা হেৰিটো কিন্তু বৰ বেলেগ এতিয়া জোখা মানে অংক এটা কৰি আছোঁ এটা মিলা নাই ইয়াতৰ লগত নেকি ডাঙৰ নে সৰুটোৰ লগত ডাঙৰ লগত এই জুচ পালে আহি নহয় বা গল ধুনীয়া এই জুজত কাৰ নামে যুঁজ যাব ন হয় মহটো কিমান দিন হৈছে আমাৰ মই ইয়াৰ কাৰণে আজি প্ৰায় হ'ল তোমাৰ 20 দিন মানে হ'ল 20 দিন মান হৈছে ন এই কাৰ নামত যুঁজ যাব ন জুজত এনেতো আমাৰ দেউতাৰ নামতে যোৱা হয় আমজেদ আলী নামত যুঁজ এতিয়া এই বছৰ মোৰ নামতে লগাম এখন গাঁওখন কি বুলি কয় এখন জাজৰি চোতৰ মণিপুৰ ন শিং চেহেৰা পাতি ধুনীয়া হৈছে দেই মহটো মানে না মানুহ ধুনীয়াকৈ মানে ন ঠাণ্ডা পোৱা বহুত ঠাণ্ডা বোলা বিলৰ পালে যাম তালৈ কোৱা সেইখিনিতে ভাল লাগিব মহটো অনা 20 দিন হৈছে মহটো আগৰ মালিক কোন আছিলে আগৰ মালিকৰ নাম নাজানো দেই নাম নাজানে ন নাম নাজানে ক'ত আছিলে জেগাডোখৰ জানে চিকাবৈ আছিলে চিকাবৈ মহটো চিকাবৈ বিশাল মহটো এটা বৰ্তমান কি কৈ আছা তোমাৰ দল আগতে চাইছা ন আগত এখন চাইছিলোঁ মই হেৰি আছোঁ তৰাবৈত চাইছিলোঁ এই মালাংকেইটা মৌ এটা আছিলে তাৰ লগত লগাইছিলে প্ৰায় 20 ছেকেণ্ডমান দুই গৈছিলে মালাংকেইটাই বগা মহটো অঁ বগা মৌ সেইটো মহ বহুত ধুনীয়া হৈ আছে বাৰু ঠিক আছে ব'লা বিললৈ ল'ব অহা বছৰ এইটো মহ নিয়াৰ পিছত ৰাইজে কয় হেতাৰ পৰা লগাই ধৰি ইমান ডাঙৰ মহ ধৰ সৰু ল'ৰা ধৰ সৰু ল'ৰা দিছা ন নামটো চিকাবৰীৰ ভয়ানক ডাঙৰ মহটোৰ ওচৰত আজি সুবিধা পোৱা নাই তথাপিও মাৰি দিছে আকৌ মাৰিব তেনেকৈ পাৰিলে নাই নাকিডাল ঢিলা পোৱা নাই ঢিলা পোৱা দুডাল নাকি ধৰি ৰাখিব নোৱাৰিবি আগতে এনে তোমালোকৰ মহ আছিল নে আগতে আছিলে আগতে ইয়াতকৈ ডাঙৰ নে সৰু মহ আছিল নাই ইয়াতে সৰু আছিলে ন মিডিয়াম চাইজ আৰু ধুনীয়া মিডিয়াম চাইজ চৌধুৰী আছিলে বেছিলে কোন বেছিলে হাৰিয়াবৈ দুলাল বৰ্ডলে তাত আছে ন নহ'লে এতিয়া ধুনীয়া হৈ আছে চাগে না দেখা নাই দেই মই যোৱা পাত দেখা নাই আজি ভাল লাগিল বাৰু ইমান বিশাল মহ এটা ওচৰত ৰাইজে ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো যিমান শ্বেয়াৰ কৰি দিব মহ যুঁজ খেলি ৰাইজে জানে বিশাল মহটো দেখা পায় আৰু ইয়াক দেখাও নাই নহয় মানুহে
একেবাৰে দেখা নাই বঙালপাৰা ফিল্ডত খালি ওলাইছিলে তাই আৰু বাকী ক'তো দেখা নাই বঙালপাৰা ফিল্ডতে ওলোৱা ন এইবছৰ 2023 যুঁজাইছে নহয় দেখা পোৱা নাই মানুহ চিনি নাপায় খেলছে ন জিকিছে চাইখনতে উইনাৰ হৈছে ইয়াৰ হাৰ ৰেকৰ্ড নাই চাগে নাই 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 ন বয়সো ইমান অভাৱ ধুনীয়া বয়স এটা হৈছে নেক্সট মাৰি নিদিবি মাৰিলে ঠাইটো কেনেকৈ ধুনীয়া বাৰু ওচৰতে এখন বিল আছে মই আকৌ ঠাইটো এতিয়া অহাৰ পিছত দেউতাৰ নামত যুঁজোৱা হ'ব ন ইয়াৰ নামতে যাব বাপেক যাবগৈ নহয় বাপেক যাবগৈ ন তোমাৰ নামত যুঁজোৱা হ'ব ন শ্বাহৰুখ খানৰ নামতে যুঁজা হ'ব বাপেকে চিন্তা যাবগৈ ইয়াক জপাই থৈ গৈছিলে মাইকীয়া চাইকীয়া মহে চহে চব কথা শুনে ন শু বুলি কৈছে লগতে শুই গৈছে যখন চাওঁ বোলো ন আপোনাৰ ডাঙৰ লগত নে এই যুঁজ পালে আহি নহয় একেবাৰে যুঁজতে শিকিব দিয়া মহাপোৱালিটো ঘৰতে ৰাখি দিবা এইবাৰ মহাপোৱালিটো বোলো ঘৰতে ৰাখি দিবা 2 টাকা লগাই দি ডাঙৰ লগত সিহঁতৰ তোমালোকৰ কোনটো ডাঙৰ মতৰ লগত জোৰ পাতি আছে ডাঙৰটোৰ লগত ৰঙাটোৰ লগত এইবাৰ এইখন ফিল্ডত লগাই দিবা এনেই আমাৰ এখন ফিল্ডে ৰাইজে কি কৰে বা এইবাৰ ইয়াক যুঁজাবলৈ এইবাৰ অহা বছৰ ক'ত নিয়া হ'ব অহা বছৰটো প্ৰথম আমাৰ যাব 2 তাৰিখে পাৰখালি যাব পাৰখালি যাব ন প্ৰথম পাৰখালি তাৰপিছতহে ধৰক বেলেগ এটা বাৰ পূজা চাইডে নিয়া হ'ব 3 তাৰিখে বাৰ পূজা যোৱা হ'ব বাৰ পূজা বা আহতগুৰি নিনো আজি বেছি দূৰ হৈ গ'ল আমাৰ মৰিগাঁও চাইডে জালুকুটি চাইডে মৰিগাঁও চাইডে গোটেই ফিল্ডতে দেখা পাব ৰাইজে ঠিক আছে ৰাইজে দেখা পাব বহুত ডাঙৰ এটা মহ মৰিগাঁৱত আগদিনাখন যাব নে য'ত দিনাখন ন তই গাড়ীত যাব ন চব গাড়ীতে যাব পাগল ডুব বেছি টাইমলৈ মাৰে নে থাকে সি 2.5 মিনিট আছে বহুত টাইমলৈ থাকে ন বহুত টাইমলৈ ডুবত কোনাই হ'লে মানে 2.5 মিনিট মান থাকে সেইদিনা মই টাইম চাই আছোঁ পাক্কা 2.5 মিনিট আছে ইয়াত হ'লে বেছি টাইম থাকে তাৰমানে মাটি লাগি যায় যে মাটিটো ঘোলা হৈ থাকে পানীটো তাতে ঘোলা হৈ থাকে আগলা এতিয়া কি চোৱা কাটিছে নে কি মানে আলহী তহে মাতিছে মই মাতিছোঁ চোৱাটা কিবা কাটিবলৈ ভাজিব এনে ৰাতিপুৱা ধৰা 5টা বজাত উলিওৱা হয় আৰু ৰাতি 9টা 10টা বজাত উলিওৱা হয় দিয়া আজিলৈ আহিছোঁ নহ'লে যাই দিবা হা ৰাতি চোৱাব নিয়া নেকি